खुलुमबाय बे समाव स्टुडिअ दं आं राकेश रामसियारि बे समाव दुलाराय बर' फरायसा आफादनि आफादगिरि बिथां दिपेन बर'आ हाग्रामा महिलारिखौ एनडिएनि बिजाथि 1 नं क'क्राझार लोकसभा बियाबनि एनडिएनि बिजाथि जयन्त बसुमतारिनो भट होनो थाखाय खावलायदों। नंगौ नोंथाङा थारखौनो खोनादों। एनडिएनि बिजाथि जयन्त बसुमतारिनो हाग्रामा महिलारियाबो हारिनि जातिनि सार्थआव बे समाव भट होनांगौ होननानै खावलायदों बिथां दिपेन बर'आ। जे हाग्रामा महिलारि डाङरिया बिपिएफ दলৰ हाग्रामा महिलारि डाঙरिया जी मुरब्बी আছে আৰু তেওঁলোকৰ সমৰ্থিত আৰু দলীয় কৰ্মী নেতাক আমি আহ্বান জনাব বিচাৰিছোঁ যে কোনো সন্দেহ নাথাকে আমি এটা ঐক্য আৰু শান্তিৰ স্বাৰ্থত আমাৰ এটা চিন্তা বিটিআৰক আগুৱাই নিব লাগে। ইয়াৰ স্বাৰ্থত এজন প্ৰাৰ্থীক আমি জিকাব লাগে আৰু সেইগৰাকী হ'ল জয়ন্ত বসুমতাৰী আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে আমি ভেদাভেদ আমি সংঘাত আৰু এই পৰিৱেশটো আমি এৰাই পেলাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও জয়ন্ত বসুমতাৰী এনডিএ প্ৰাৰ্থীক বিটিআৰবাসীৰ স্বাৰ্থত সকলো জনগণৰ স্বাৰ্থত আৰু বড়ো ৰাইজৰ স্বাৰ্থত তেওঁ সমৰ্থন দিব লাগে বুলি আমি আজি মুকলিকে তেখেতক আহ্বান জনাইছোঁ। बे समाव दिपेन बर'नि बुंथि खौरां मेलनि गेजेरजों बे समाव दिपेन बर'आ बुंथिदों बे समाव हाग्रामा महिलारिया 1 नं क'क्राझार लोकसभायाव एनडिएनि बिजाथि जयन्त बसुमतारिनो भट होनांगौ होननानै खावलायदों बिथां दिपेन बर'आ। आरो बिथाङा बुंथिबावदों जे बर' हारिनि सार्थनि थाखाय क'क्राझारनि नोगोरारिनि सार्थनि थाखाय क'क्राझार लोकसभा बियाबनि साफ्रोमबो रायजो राजाफोरनि थाखाय गोजोन आरो खौसेथिनि आरो हारि माहारिनि गेजेराव खौसेथि लाबोनायनि थाखाय बर'खौ बे समाव फोजोबस्रांनायनि थाखाय बे समाव भट होनांगौ होननानै खावलायदों बिथां दिपेन बर'आ। हाग्रामा महिलारियाबो बे समाव भट होनांगौ एनडिएनि बिजाथि जयन्त बसुमतारिनो भट होनांगौ होननानै खावलायदों बिथां दिपेन बर'आ। আমি আহ্বান জনাব বিচাৰিছোঁ 100% শান্তি চিৰযুগমীয়া কৰা স্বাৰ্থত কোকৰাঝাৰবাসী সমষ্টিবাসী ৰাইজে ভোটদান দিব লাগে। দ্বিতীয় কথাটো হ'ল যে বিটিআৰ শান্তি চুক্তি যি চুক্তিৰ দ্বাৰা আমি শান্তি ইয়াত লাভ কৰিবলৈ সক্ষম হ'লোঁ আৰু এতিয়া উন্নয়ন আৰু বাকী আন জাতি জনগোষ্ঠীৰ সমস্যা সমাধান বা সম অধিকাৰ আৰু সম উন্নয়নৰ কথা এতিয়া বিটিআৰ শান্তি চুক্তিৰ পিছত যি এটা প্ৰক্ৰিয়া চলি আছে আৰু এই চুক্তিৰ মূল দফাসমূহ গাঁও অন্তৰ্ভুক্ত কৰা সীমা সম্প্ৰসাৰণ ইয়াত 60খন মানে সমষ্টি মানে ইয়াত বঢ়াই নিয়া আৰু লগতে যিখিনি বিভাগ ডিপাৰ্টমেণ্ট পাৱাৰ এণ্ড ফাংচন বঢ়াই নিয়া কাৰ্বি আংলঙৰ ST হিল সেই বিষয়টো নিষ্পত্তি কৰিব লাগে। বড়ো কছাৰী কাউন্সিলৰ যি বড়ো কছাৰী কাউন্সিলৰ যি পূৰ্ণাংগ মৰ্যাদা তাত প্ৰদান কৰিব লাগে আৰু বিটিআৰত থকা যি অনুষ্ঠান প্ৰতিষ্ঠান আমি যি চুক্তিৰ দ্বাৰা লাভালাভ কৰিলোঁ সেইটো আমি বনাই ল'ব লাগে। সেই বিষয়সমূহ লৈ পেলাই আমি ৰাইজক আহ্বান জনাইছোঁ যে ভাতৃত্ববোধ হাতামপৰীয়া এটা আমাৰ যি সম্বন্ধ না এতিয়া বড়ো অনাবড়ো পৰিৱেশ আছে না এতিয়া হত্যা হিংসাৰ পৰিৱেশ আছে না এতিয়া বন্দুক বাৰুদৰ মানে পৰিৱেশ আছে। সকলো পৰিৱেশ কোনো সংঘৰ্ষ কোনো সংঘাত এতিয়া নাই আৰু সেই যে সংঘৰ্ষ আৰু সংঘাতৰ এটা পৰিৱেশ সৃষ্টি কৰি পেলাই যিসকলে ৰাজনীতি কৰিছিল সেই পৰিৱেশটো 100% এতিয়া নাইকিয়া হৈ গৈছে আৰু যাৰ কাৰণে শান্তিৰ বিটিআৰ আৰু এটা সবল আৰু শক্তিশালী ৰাজনীতিক আৰু সামাজিক পৰিৱেশ সৃষ্টি কৰি পেলাই কোকৰাঝাৰ লোকসভা সমষ্টিত জয়ন্ত বসুমতাৰী ডাঙৰীয়া যি এনডিএৰ প্ৰাৰ্থী তেখেতক নিখিল বড়ো ছাত্ৰ সন্থা বড়ো ৰাইজ আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ সকলো জাতি জনগোষ্ঠী ইয়াত সংখ্যালঘুও হওক বা বিভিন্ন ধৰ্মাৱলম্বীৰ লোকেও হওক বিভিন্ন জাতি জনগোষ্ঠীৰ সকলোৱে এবাৰ ভোটদান কৰিব আমি দৃঢ় বিশ্বাসী। बेनि अनगायैबो बिथाङा बुंथिदों मोनसे बिग आपडेट बिथाङा बुंदों जे दरं अदालगुरि बे दरं अदालगुरि एनडिएनि बिजाथिखौ बिथांमोना खेंसालियै मदद होदों बिथांमोना बै समाव एनडिएनि बिजाथि दिलीप सैकियाखौ देरहालांहोनो थाखाय बिथांमोना खेंसालियै मदद होदों। तो हाग्रामा महिलारी डाङरिया মানে ইনডাইৰেক্টলি দৰং ওদালগুৰিত এনডিএক ছাপোৰ্ট কৰিছে সেই কথাটো জলজল পটপট ওলাই পৰিছে। তেখেতে
जे मन्तब्य निदियो किय आरो दुलाराय बर' फरायसा आफादाबो बै समाव खेंसालियाव थोंजोङै मदद होदोंमोन दिलीप शइकियाखौ आरो थिग बेबायदिनो नैबे जायगायावबो थामहिनबा 1 नं क'क्राझार लकसभायावबो बे समाव खेंसालि नङा थोंजोङै मदद होनो खावलायदों बिथां हाग्रामा महिलारिखौ हाग्रामा महिलारिजों लोगोसे बिथांजों थाफानाय जा रायजो राजाफोर आरो बे समाव बिथांमोननि दैदेनगिरिफोर बै दैदेनगिरिफोराबो बे खेबसेयाव हारिनि सार्थआव भट होनांगौ होननानै बुंदों जयन्त बसुमतारिनो भट होनांगौ होननानै बाथ्रा बुंनायखौ नुनो मोनदों बे समाव हाग्रामा महिलारि बे हाग्रामा महिलारिखौ बे समाव खावलायदों जे हाग्रामा महिलारिया हारिनि सार्थ जातिनि सार्थआव बे समाव मदद होनांगौ गुबुन गुबुन दल आफादफोरा बे समाव एनडिएनि बिजाथि जयन्त बसुमतारि बे जयन्त बसुमतारिखौ मदद होबाय बे समाव हाग्रामा महिलारिखौबो मदद होनो खावलायदों एबसुनि आफादगिरि दीपेन बरुवा आरो बे समाव मोनसे बिग आपडेट बिथाङा बुंबावदों बे समाव हाग्रामा महिलारिनि जे बिजाथि थामहिनबा बिपिएफनि बिजाथि खाम्फा बरगयारि बे खाम्फा बरगयारिया 4th पजिशनावसो थागोन होननानै बाथ्रा बुंदों 4थि फारियावसो थागोन होननानै बाथ्रा बुंदों बिथां दीपेन बरुवा बे समाव सेथियाव थागोन एनडिएनि बिजाथि जयन्त बसुमतारि नैथियाव थागोन कंग्रेस होननानै बाथ्रा बुंदों बिथां दीपेन बरुवा আৰু এই খেলত আমি দেখিবলৈ পাইছোঁ এতিয়া তেওঁ 4 নম্বৰতহে যেহেতু আছে আৰু প্ৰথমটো এনডিএ আছে দ্বিতীয় কংগ্ৰেছটো আমি দেখিবলৈ পাইছোঁ আনান আছে তো ইয়াৰ কাৰণে আমি কৈছোঁ যে আমি ৰাজনীতিক দল নহয় আমি অৰাজনীতিক ছাত্ৰ জাতীয় সংগঠন আৰু কিয় আমি মুকলিকে আহ্বান কৰিব লগা হ'ল মুকলিকে আমি আগুৱাই আহিব লগা হ'ল সেইটো জাতীয় স্বাৰ্থ বিটিআৰৰ স্বাৰ্থ আৰু ইয়াত প্ৰায় 3-4টা যি এজেণ্ডা আৰু ইস্যু আছে ইয়াত কোনো ৰাজনীতিক এজেণ্ডা আৰু ইস্যু নাই উন্নয়নৰ কথা চৰকাৰ আৰু দলীয়ভাৱে এইটো তেওঁলোকে প্ৰকাশ কৰিব এইটো তেওঁলোকৰ কথা আমাৰ কথাটো হ'ল যে সাস্টেইনেবল পিচ পাৰ্মানেণ্ট পিচ 100% বিটিআৰৰ চুক্তি ৰূপায়ণ আৰু আমাৰ যি খাতামপুৰীয়া যি পৰিৱেশ বড়ো অনাবড়ো বা হত্যা হিংসা বা ইয়াত সংঘৰ্ষ সংঘাত গুলি বাৰুদৰ যি কথা ইয়াত 10 বছৰত এটা ৰাজনীতিক পৰিৱেশ হীৰাচৰণীয়া নৱচৰণীয়া যি এটা সৃষ্টি কৰিছিল এইটো নাইকিয়া কৰি পেলাই সোণালী এটা সময় এতিয়া আহিছে সোণালী এটা সুযোগ আহিছে আৰু এইটো নাইকিয়া কৰি একেলগে আমি বসবাস কৰিব লাগে আৰু ভাতৃত্ববোধেৰে অসমৰ বুকত বিটিআৰখন সুন্দৰ এটা বিটিআৰ হিচাপে আগুৱাই নিব লাগে আৰু ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এই নিৰ্বাচনটো তেখেতৰ কাৰণে খুব গুৰুত্বপূৰ্ণ নহয় আমিও জানো তেখেতেও জানে কিন্তু তেওঁ দল আৰু সিম্বল বচাবৰ কাৰণে খেলিছে আৰু হেতু আমি একো বেয়া পাব লগা একো নাই আমি মাজৰ বা ৰাইজৰ আৰু সকলোৰে সংগঠন হিচাপে আহ্বান জনাইছোঁ তেখেতেও জাতিৰ স্বাৰ্থত এখোজ আগুৱাই আহক আৰু তাৰ কাৰণে আমি आरो बेनि अनगायैबो बिथाङा बुंबावदों बे समाव भटखौ आद्रि खालामनाङा बे समाव देरहागोन जाय बिजाथि बिनोसो भट होनो थाखाय खावलायदों बिथां दीपेन बरुवा बिटिआर हालामनि रायजो राजाफोरनि गोजोननि थाखाय बिटिआर हालामनि गोजोन आरो खौसेथिनि थाखाय बिटिआर गोजोन गोरोबथा बे गोजोन गोरोबथाखौ आबुङै मावफुंनो थाखाय बे समाव एनडिएनि बिजाथि बिथां जयन्त बसुमतारिनो हाग्रामा महिलारियाबो भट होनांगौ होननानै खावलायनायखौ नुनो मोनदों बे समाव बिथाङा आरोबाव मा बाथ्रा बुंदों नोंथांमोननि गेजेराव बडलेण्ड बुलेटिननि সাংবাদিক বন্ধুসকল মোৰ সৈতে আছে আমাৰ সতীৰ্থ খৰিমদা ৱাৰী আৰু আমাৰ সতীৰ্থ খনিন বসুমতাৰী আৰু আনান সতীৰ্থসকল আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যালয়ত ভাৰতত যি পাৰ্লিমেণ্ট ইলেকশ্যন আৰু অসমত 3rd ফেজ তৃতীয় পৰ্যায়ত 1 নম্বৰ যি কোকৰাঝাৰ লোকসভা সমষ্টি 7 মে তাৰিখে ইয়াত ভোটদান হ'বলৈ গৈ আছে সেই বিষয়ে অৰাজনীতিক জাতীয় আৰু ছাত্ৰ সংগঠন হৈও আমি আজি ৰাজনীতিক ইস্যু আৰু বিষয়টো লৈ পেলাই বা এজেণ্ডাটো লৈ পেলাই আমি এই প্ৰেছ মিট আয়োজন কৰিছোঁ আৰু পোনপ্ৰথমে আমি ক'ব বিচাৰিছোঁ কোকৰাঝাৰ লোকসভা সমষ্টি বাকী সমূহ ৰাইজক আহি থকা 7 মে তাৰিখে যি ভোটদানৰ ইয়াত সময় আছে গণতান্ত্ৰিক দেশৰ বৃহত্তৰ গণতন্ত্ৰ শক্তিশালী কৰাৰ স্বাৰ্থত সকলো ৰাইজ
কোকৰাঝাৰ লোকসভা সমষ্টিৰ অধীনত 9টা বিধানসভা সমষ্টি আৰু 3টা জিলা বাক্সা চিৰাং আৰু কোকৰাঝাৰ 100% ভোটদান দিয়াৰ কাৰণে সকলোৱে দলে বলে ওলাই আহিব লাগে তাৰ কাৰণে আমি পোনপ্ৰথমে আহ্বান জনাইছোঁ দ্বিতীয় কথাটো হ'ল যে কি ইস্যু আৰু এজেণ্ডাক লৈ পেলাই কোকৰাঝাৰৰ বড়ো ৰাইজ আৰু আন জাতি জনগোষ্ঠী ইয়াত থকা সকলো জনগোষ্ঠী ভোটদান কৰিব সেই বিষয়ে আমি স্পষ্ট কৰিব বিচাৰিছোঁ আমি আহ্বান জনাব বিচাৰিছোঁ 100% শান্তি চিৰযুগমীয়া কৰা স্বাৰ্থত কোকৰাঝাৰবাসী সমষ্টিবাসী ৰাইজে ভোটদান দিব লাগে দ্বিতীয় কথাটো হ'ল যে বিটিআৰ শান্তি চুক্তি যি চুক্তিৰ দ্বাৰা আমি শান্তি ইয়াত লাভ কৰিবলৈ সক্ষম হ'লোঁ আৰু এতিয়া উন্নয়ন আৰু বাকী আন জাতি জনগোষ্ঠীৰ সমস্যা সমাধান বা সম অধিকাৰ আৰু সম উন্নয়নৰ কথা এতিয়া বিটিআৰ শান্তি চুক্তিৰ পিছত যি এটা প্ৰক্ৰিয়া চলি আছে আৰু এই চুক্তিৰ মূল দফাসমূহ গাঁও অন্তৰ্ভুক্ত কৰা সীমা সম্প্ৰসাৰণ ইয়াত 60খন মানে সমষ্টি মানে ইয়াত বঢ়াই নিয়া আৰু লগতে যিখিনি বিভাগ ডিপাৰ্টমেণ্ট পাৱাৰ এণ্ড ফাংচন বঢ়াই নিয়া কাৰ্বি আংলঙৰ ST হিল সেই বিষয়টো নিষ্পত্তি কৰিব লাগে বড়ো কছাৰী কাউন্সিলৰ যি বড়ো কছাৰী কাউন্সিলৰ যি পূৰ্ণাংগ মৰ্যাদা তাত প্ৰদান কৰিব লাগে আৰু বিটিআৰত থকা যি অনুষ্ঠান প্ৰতিষ্ঠান আমি যি চুক্তিৰ দ্বাৰা লাভালাভ কৰিলোঁ সেইটো আমি বনাই ল'ব লাগে সেই বিষয়সমূহ লৈ পেলাই আমি ৰাইজক আহ্বান জনাইছোঁ যে ভাতৃত্ববোধ কাটামপৰীয়া এটা আমাৰ যি সম্বন্ধ না এতিয়া বড়ো অনাবড়ো পৰিৱেশ আছে না এতিয়া হত্যা হিংসাৰ পৰিৱেশ আছে না এতিয়া বন্দুক বাৰুদৰ মানে পৰিৱেশ আছে সকলো পৰিৱেশ কোনো সংঘৰ্ষ কোনো সংঘাত এতিয়া নাই আৰু সেই যে সংঘৰ্ষ আৰু সংঘাতৰ এটা পৰিৱেশ সৃষ্টি কৰি পেলাই যিসকলে ৰাজনীতি কৰিছিল সেই পৰিৱেশটো 100% এতিয়া নাইকিয়া হৈ গৈছে আৰু যাৰ কাৰণে শান্তিৰ বিটিআৰ আৰু এটা সবল আৰু শক্তিশালী ৰাজনীতিক আৰু সামাজিক পৰিৱেশ সৃষ্টি কৰি পেলাই কোকৰাঝাৰ লোকসভা সমষ্টিত জয়ন্ত বসুমতাৰী ডাঙৰীয়া যি NDAৰ প্ৰাৰ্থী তেখেতক নিখিল বড়ো ছাত্ৰ সন্থা বড়ো ৰাইজ আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ সকলো জাতি জনগোষ্ঠী ইয়াত সংখ্যালঘুও হওক বা বিভিন্ন ধৰ্মাৱলম্বীৰ লোকেও হওক বিভিন্ন জাতি জনগোষ্ঠীৰ সকলোৱে এবাৰ ভোটদান কৰিব আমি দৃঢ় বিশ্বাসী আৰু ইয়াৰ কাৰণে দৃঢ় বিশ্বাসী যে জয়ন্ত বসুমতাৰী ডাঙৰীয়া শান্তিৰ প্ৰতীক আৰু উন্নয়নৰ প্ৰতীক জয়ন্ত বসুমতাৰী ডাঙৰীয়া সমন্বয় আৰু ভাতৃত্ববোধৰ প্ৰতীক হিচাপে সকলোৱে এই যে বড়ো অনাবড়ো সংঘাত হত্যা হিংসা যিবিলাক মানে ইয়াৰ সংঘৰ্ষ সংঘাত সেই বাতাবৰণ সৃষ্টি কৰিছিল এইটো 10 বছৰ পিছত এই সুযোগটো সকলোৱে পাইছে আৰু এইটো এটা সোণালী সুযোগ আৰু এই সোণালী সুযোগত NDAৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক নিখিল বড়ো ছাত্ৰ সন্থাই পোনপটীয়াকৈ আমি সমৰ্থন দিছোঁ আৰু ইয়াৰ কাৰণে সমৰ্থন দিছোঁ যে জাতীয় স্বাৰ্থত এজেণ্ডা আৰু ইছ্যুৰ স্বাৰ্থত একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ স্বাৰ্থত সেই বিষয়সমূহ আজি আমি স্পষ্ট আৰু দৃঢ়তাৰে আমি প্ৰকাশ কৰিছোঁ আৰু দ্বিতীয় কথাটো যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া BPF দলৰ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যি মুৰব্বী আছে আৰু তেওঁলোকৰ সমৰ্থিত আৰু দলীয় কৰ্মী নেতাক আমি আহ্বান জনাব বিচাৰিছোঁ যে কোনো সন্দেহ নাথাকে আমি এটা ঐক্য আৰু শান্তিৰ স্বাৰ্থত আমাৰ এটা যি এটা চিন্তা বিটিআৰক আগুৱাই নিব লাগে ইয়াৰ স্বাৰ্থত এজন প্ৰাৰ্থীক আমি জিকাব লাগে আৰু সেইগৰাকী হ'ল জয়ন্ত বসুমতাৰী আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি আহ্বান জনাইছোঁ যে আমি ভেদাভেদ আমি সংঘাত আৰু এই পৰিৱেশটো আমি এৰাই পেলাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াও জয়ন্ত বসুমতাৰী NDA প্ৰাৰ্থীক বিটিআৰবাসীৰ স্বাৰ্থত সকলো জনগণৰ স্বাৰ্থত আৰু বড়ো ৰাইজৰ স্বাৰ্থত তেওঁ সমৰ্থন দিব লাগে বুলি আমি আজি মুকলিকৈ তেখেতক আহ্বান জনাইছোঁ আৰু আমি কোনো মানে এনেকুৱা ৰাজনীতিক মানে ভেদাভেদৰ পৰিৱেশ আমি বিচৰা নাই আৰু আমি বিভিন্ন সাৰ্ভে বিভিন্ন আমাৰ পৰ্যবেক্ষণ বিভিন্ন ৰিপৰ্টৰ পৰা আমি তথ্য লাভ কৰিছোঁ যদিও আমি ৰাজনীতিক কথা ভিতৰত যাই পেলাই আমি ক'ব বিচৰা নাই কাৰণ দলে ৰাজনীতিক ইলেকশ্যন খেলে নিৰ্বাচন খেলে আৰু প্ৰাৰ্থী তেওঁলোকে প্ৰক্ষেপ কৰে কিন্তু আমাৰ কথাটো হ'ল যে যি সাৰ্ভে আহিছে সেই সাৰ্ভেত জয়ন্ত বসুমতাৰী ভাৰ্চেছ গৰ্জন মোছাহাৰী মানে NDA UPPLৰ প্ৰাৰ্থী আৰু
কংগ্ৰেছৰ প্ৰাৰ্থীৰ লগতে মূল প্ৰতিদ্বন্দ্বিতা এতিয়া হ'ব সেই কথাটো ৰাইজে সকলোৱে মুকলিমূৰীয়াকৈ কৈছে আৰু ইয়াৰ কাৰণে আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আহ্বান জনাইছোঁ যে বিটিআৰৰ স্বাৰ্থত উন্নয়নৰ স্বাৰ্থত একৰ্ড ইমপ্লিমেণ্টেশ্যন আৰু জাতীয় জীৱনৰ বিটিআৰবাসীৰ সকলো দিশত সম অধিকাৰ সম উন্নয়নৰ স্বাৰ্থত আপুনিও NDAক সমৰ্থন কৰিব লাগে বুলি আমি আহ্বান জনাইছোঁ এইখিনি কথাই ধন্যবাদ হাগ্ৰামা মহিলা ছাৰে কৈছে এইটো নিখিল বড়ো ছাত্ৰ সন্থাই বা এপছুৱে যে পলিটিক্সত অংশগ্ৰহণ নাই আমাৰ যি এটা বিশেষ তথ্য আৰু বিভিন্ন ৰাজনৈতিক বিশেষজ্ঞসকলে হৈ যোৱা প্ৰথম আৰু দ্বিতীয় নিৰ্বাচনত যিবিলাক ৰিপৰ্ট কালেক্ট কৰি পেলাই এটাই কথা স্পষ্টকৈ কৈছে আৰু বিশেষকৈ দৰং ওদালগুৰিৰ ক্ষেত্ৰত আমাক যিবিলাক মানে জ্যেষ্ঠসকল তেওঁলোকে আমাক তথ্য দিছে যে দৰং ওদালগুৰিত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ প্ৰাৰ্থী যি ইয়াত নিক্ষেপ কৰিছিল বা খেলিছিল ইয়াৰ মূল লক্ষ্যটো আছিল যে NDAক জয়কাৰ কৰা আৰু আমি চিধাচিধিকৈ NDAক ছাপোৰ্ট কৰিছোঁ দিল্লীত যাই পেলাই জয়ন্ত বসুমতাৰী ডাঙৰীয়া বিটিআৰবাসীৰ উন্নয়ন কোকৰাঝাৰ লোকসভা সমষ্টিৰ উন্নয়ন যাতে তেওঁ কাম কৰে আৰু দিলীপ শইকীয়া ডাঙৰীয়াও একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ কথা জয়ন্ত বসুমতাৰী ডাঙৰীয়াৰ লগত থাকি পেলাই যাতে একেলগে কাম কৰিব পাৰে ইয়াৰ কাৰণে আমি দিলীপ শইকীয়া ডাঙৰীয়া বা NDA প্ৰাৰ্থীক দৰং ওদালগুৰিত আমি সমৰ্থন কৰিছোঁ জয়ন্ত বসুমতাৰীক আমি চিধাচিধিকৈ ইয়াত পূৰ্ণ সমৰ্থন আগবঢ়াইছোঁ আন দল সংগঠনৰো আমি সহায় বিচাৰিছোঁ আৰু ইয়াত কোনো ৰাজনৈতিক উদ্দেশ্য নাই জাতিৰ উদ্দেশ্য বিটিআৰবাসীৰ স্বাৰ্থৰ উদ্দেশ্য আছে আৰু লগতে একৰ্ড ইমপ্লিমেণ্টেশ্যনৰ উদ্দেশ্য তো হাগ্ৰামা মহিলাৰী ডাঙৰীয়া মানে ইনডাইৰেক্টলি দৰং ওদালগুৰিত NDAক ছাপোৰ্ট কৰিছে সেই কথাটো জলজল পটপট ওলাই পৰিছে তেখেতে যিয়ে মন্তব্য নিদিয়ক কিয় আৰু কোকৰাঝাৰত তেওঁ নিজাকৈ খেলিছে আৰু এই খেলত আমি দেখিবলৈ পাইছোঁ এতিয়া তেওঁ 4 নম্বৰতহে যিহেতু আছে আৰু প্ৰথমটো NDA আছে দ্বিতীয় কংগ্ৰেছটো আমি দেখিবলৈ পাইছোঁ আন আছে তো ইয়াৰ কাৰণে আমি কৈছোঁ যে আমি ৰাজনীতিক দল নহয় আমি অৰাজনৈতিক ছাত্ৰ জাতীয় সংগঠন আৰু কিয় আমি মুকলিকৈ আহ্বান কৰিব লগা হ'ল মুকলিকৈ আমি আগুৱাই আহিব লগা হ'ল সেইটো জাতীয় স্বাৰ্থ বিটিআৰৰ স্বাৰ্থ আৰু ইয়াত প্ৰায় 3-4টা যি এজেণ্ডা আৰু ইছ্যু আছে ইয়াত কোনো ৰাজনৈতিক এজেণ্ডা আৰু ইছ্যু নাই উন্নয়নৰ কথা চৰকাৰ আৰু দলীয়ভাৱে এইটো তেওঁলোকে প্ৰকাশ কৰিব এইটো তেওঁলোকৰ কথা আমাৰ কথাটো হ'ল যে ছাষ্টেইনেবল পিচ পাৰ্মানেণ্ট পিচ 100% বিটিআৰৰ চুক্তি ৰূপায়ণ আৰু আমাৰ যি খাতামপুৰীয়া যি পৰিৱেশ বড়ো অনাবড়ো বা হত্যা হিংসা বা ইয়াত সংঘৰ্ষ সংঘাত গুলি বাৰুদৰ যি কথা ইয়াত 10 বছৰত এটা ৰাজনৈতিক পৰিৱেশ হীৰাচৰণীয়া নৱচৰণীয়া যি এটা সৃষ্টি কৰিছিল এইটো নাইকিয়া কৰি পেলাই সোণালী এটা সময় এতিয়া আহিছে সোণালী এটা সুযোগ আহিছে আৰু এইটো নাইকিয়া কৰি একেলগে আমি বসবাস কৰিব লাগে আৰু ভাতৃত্ববোধেৰে অসমৰ বুকত বিটিআৰখন সুন্দৰ এটা বিটিআৰ হিচাপে আগুৱাই নিব লাগে আৰু ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া সেই নিৰ্বাচনটো তেখেতৰ কাৰণে খুব গুৰুত্বপূৰ্ণ নহয় আমিও জানো তেখেতেও জানে কিন্তু তেওঁ দল আৰু চিম্বল বচাবৰ কাৰণে খেলিছে আৰু সেইটো আমি একো বেয়া পাব লগা একো নাই আমি মাজৰ বা ৰাইজৰ আৰু সকলোৰে সংগঠন হিচাপে আহ্বান জনাইছোঁ তেখেতেও জাতিৰ স্বাৰ্থত এখোজ আগুৱাই আহক আৰু তাৰ কাৰণে আমি আহ্বান জনাইছোঁ বিজেপিৰ বি টিম হয় নেকি আপুনি ভাবে নেকি নাই এ টিম না বি টিম এইটো ৰাজনীতিক যিবিলাক মানে দল আৰু বিশেষজ্ঞসকলে মতামত কৰিব কিন্তু আমি দেখিবলৈ পাইছোঁ যে দৰং ওদালগুৰিত আমি চিধাচিধিকৈ এপছুৱে ছাত্ৰ আৰু জাতীয় সংগঠন অৰাজনৈতিক সংগঠন হৈও আমি সমৰ্থন জনাইছোঁ আৰু দৰং ওদালগুৰিত প্ৰাৰ্থী নিক্ষেপ কৰি পেলাই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই NDAক সমৰ্থন দিছে সেইটো আমাৰ দৰং ওদালগুৰি যিহেতু মই তাৰে ভোটাৰ দৰং ওদালগুৰি মোৰে সমষ্টি তো সকলো চুকে কোণে থকা সকলো জাতি জনগোষ্ঠীয়ে একেটাই প্ৰকাশ কৰিছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই দৰং ওদালগুৰিত NDAক জিকাবৰ কাৰণেহে খেলিছিল সেই কথাটো আজি ভোট দান হোৱাৰ পিছত সকলোৰে সাৰ্ভেত এইটো ওলাইছে তাত মই কাকো দুখ দিব বিচৰা নাই ধন্যবাদ गोजोनथाव खौरां 100 राङावनो सोलायहोनो हागौ नोंथांनि लाइफस्टाइल रंजालि बैसागु फोरबोजों लोब्बा लाखिनानै नोंथांमोननि थाखाय लाखि गिफ्ट कुपन एबा खाफाल आनजाद नायनाय लानानै फैदों
चिरां जिल्ला काजलगाव खाग्राबारि माइनाव जुबक संघआ सनाथि मायथाइ फालिथायजों लोब्बा लाखिनानै नोंथांमोननो गेदेर खाफाल आनजाद नायनाय लानानै फैदों आरो बे खाफाल आनजादानो 100 रांजों नोंथांनि लाइफस्टाइलखौ सोलायहोनो हागौ। लोगोसे बे खाफाल आनजादाव नोंथांमोननि थाखाय बान्था महरै दं टाटा अल्ट्रा बास, महिंद्रा स्कर्पियो, महिंद्रा थार, एक्सेल 6 नेका, बेलेनो, स्विफ्ट डिजायर, टाटा पांच, वागनार, एल्टो केटेन, सेलेरियो, इग्निक, एल्टो केटेन, एक्सेल-आइ, महिंद्रा ट्रेक्टर। अब्लालाय मानोथो गोबाव खालामबावनो? नोंथाङा अनलाइन आरो अफलाइननि गेजेरजों एबा 9678 954511 6900 79427 9394 649601 8822 322296 7002837 061 नाम्बाराव कन्टेक्ट खालामनानै कुपनखौ लाहरनो हागोन।